আজি বগীনদীত অসম চৰকাৰৰ স্বতন্ত্ৰ মন্ত্ৰী তথা ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াই উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি বগীনদী মণ্ডল স্থায়ী কাৰ্যালয় সমন্বয় ভৱন নামাকৰণে ঢকুৱাখানা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, জিলাৰ উপসভাপতি প্ৰফুল্ল দত্ত, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য শিশুৰাম শইকীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱাল, বগীনদী মণ্ডল সমিতিৰ সভাপতি দিনমণি মহন্ত, জিলা জনজাতি মৰ্চাৰ সভাপতি বীৰেন পেগু, জিলা মণ্ডলৰ বিভিন্ন মৰ্চাৰ বিষয়ববীয়াৰ লগতে বগীনদী অঞ্চলৰ শিক্ষাবিদ বুদ্ধিজীৱীসকলৰ উপস্থিতিত দুৱাৰ মুকলি কৰে। দুৱাৰ মুকলি কৰাৰ লগে লগে আগন্তুক বিধানসভা নিৰ্বাচনৰ লগতে দলীয় প্ৰতিটো কাৰ্যসূচীত সফলতা লাভ কৰাৰ বাবে সমন্বয় ভৱনত হোমযজ্ঞত মন্ত্ৰী ডাঙৰীয়াৰ লগতে কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।